এই বৰষুণ দেখোন। এই তিতিলো আৰু আজি। চোৱাচোন কলেজ ছুটিৰ পাছতে আহিব পালেনে? বৰ হাবুতৰীয়া বৰষুণ দেই। পিছে আজি বৰষুণ জাকলৈ মোৰ বৰ মৰম লাগিছে। কি মানৱ, বৰষুণলৈ মৰম লাগে। তুমি বৰষুণত প্ৰেমত পৰা নাইতো আজি? হয় চাগে, প্ৰেমতে পৰিলোঁ নেকি। পিছে বৰষুণৰ নহয়। বৰষুণৰ নহয়? তো কাৰ প্ৰেমত পৰিলাও? তুমি সুধিলা বুলিয়ে মই ক'মনে? কিছুমান কথা নোকোৱাকৈ বুজিব পাৰি জানা। অনুভৱ কৰিব পাৰিলেহে উত্তৰটো পাবা। নাজানো আৰু দেই, তোমাৰ এই কবিতা লগা শব্দবোৰে মোক বিপাঙতে পেলাই মাৰে। পিছে বৰষুণ যাক আবতৰীয়া হ'লেও সাজি তিতিবলৈ পাই মোৰো ভাল লাগিছে। এনেকুৱা এটা পৰিৱেশত কোনোবাই যদি এটা গান গুণগুণাই দিয়ে আৰু ভাল লাগিল হয় ন? টোপাল টোপাল বৰষুণ সৰে, পুৱাৰ হেঁপাহবোৰ বাঢ়ি বাঢ়ি আহে, ফাগুন ফাগুন অনুভৱবোৰে বেদনাৰ চাকি জ্বলাব খোজে, এপাহি দুপাহি মৰহা ফুলৰ এপাহি, দিয়া না দিয়া ধৰাহি, মৰহা ফুলৰ সুবাসৰ দৰে, মৰহা ফুলৰ সুবাসৰ দৰে। বাপৰে, তুমি গানো গোৱা? হয়, ইমানবোৰ প্ৰতিভা ক'ত সাঁচি ৰাখিছিলা? ধেত পাগলী, তই নুবুজিবি। যেতিয়া অনুভৱবোৰে প্ৰেমৰূপী বৃষ্টি হৈ স্পৰ্শ কৰে হৃদয়, তেতিয়া শব্দবোৰে সুৰীয়া গীতৰ ৰূপলৈ বিয়পাই পেলাই চৌদিশ আৰু মন মুগ্ধ কৰে আপোনজনৰ। মানে আবতৰীয়া বৰষুণৰ প্ৰেম। আবতৰীয়া বৰষুণৰে প্ৰেম।